हेलो फ्रेंड्स मैं अन्यता पितल आपनक सकलोके स्वागतम जनाइছো हाय फ्रेंड्स काली आपनलोকৰ মাজলৈ কাছিয়লি ৰডৰ 19 মাৰ্চৰ খণ্ডলৈ আহিছিলো আপোনালোকে কেনে পালে কমেন্ট কৰি জনাবচোন হাই फ्रेंड्स আজি আহিছো अन्यता পিতল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছো হাই फ्रेंड्स আমি যোৱাকালি গম পাইছিলো যে নিহাৰ সোণৰ সেটজু কোনে লুকাই থৈছিল সেইবাবে নিহাৰ খাহুৱেকে মানে ৰক্তিমৰ মাকে ৰক্তিমক সুধিলে তই এনে কাম কিয় কৰিছিলি হয় फ्रेंड्स তেতিয়া ৰক্তিমে কোনো উত্তৰ দিব পৰা নাছিল বহুত লাজ পাইছিল আৰু তেতিয়াই উত্তৰ নিদিয়াৰ বাবে মাকে ৰক্তিমক এছৰ লগালে আৰু তেতিয়া মাক গুচি গ'ল আৰু হয় फ्रेंड्स তেতিয়াও তেওঁ লাজ লগা নাছিল যে ৰক্তিমৰ মনত কোনো লাজ ভাৱ অহা নাছিল আৰু তেওঁ আকৌ নিহাৰক অন্যান্য বিষয় বেয়াকৈ লগাবলৈ ধৰিছিল আৰু নিহাই ক'লে যে মই তোমাক ভাবিছিলো তুমি অলপ মাৰে শৰ্ট দিয়াৰ পৰা তুমি লাজ পাবা কিন্তু তুমি অকনো লাজ পোৱা নাই তোমাক মোৰ নিজৰ স্বামী বুলিবলৈ লাজ লগা হৈছে হয় फ्रेंड्स আনফালে অনন্যা বনিয়েকে বয়কক দাদাকৰ আগত বিনোদ মামাকৰ কথা একো ক'বলৈ কোৱা নাছিল কিন্তু সিফালে দাদাকে বয়কক ধমকি দি সকলো কথা উলিয়াবলৈ চেষ্টা কৰিছিল বয়কে একো নকোৱা দাদাকে বয়কক মাৰিবলৈ চেষ্টা কৰিলে আৰু মাৰাৰ ভয়ত বয়কে দাদাকৰ আগত সকলো কথা কৈ দিলে তেতিয়া দাদাকে সকলো কথা গম পালে হয় फ्रेंड्स আপোনালোকে জানে নেকি অনন্য দাদাকে সেই অমৰ মাৰ্ডাৰ কেছটোত জড়িত হৈ আছে বুলি আপোনালোকে জানে যদি প্লিজ কমেন্ট কৰি জনাবচোন আৰু আনফালে ৰক্তিমৰ কথাবোৰ শুনি মাকে বহুত লাজ পাই আছে আৰু আনফালে পিছদিনাখন দাদাকে বনিয়েকক বিচাৰি ফুৰিছিল আৰু বনিয়েক ক'ত গ'ল বয়কক সুধি ধমকি দি আছিল বয়কে একো নাজানো বুলি কোৱাত কৈছে তুমি জানা দাদাকে কৈছে নিশ্চয় তেওঁ বিনু মণ্ডলক লগ কৰিব গৈছে বনিয়েকে বিনু মণ্ডলক লগ কৰাটো গম পালে দাদাকে বনিয়েকক কিবা কৰিব নেকি फ्रेंड्स আপোনালোকে কমেন্ট কৰি জনাবচোন তলত আৰু আনফালে নিহাৰে ৰক্তিমৰ হৈ অন্যান্য আগত ক্ষমা খুজিবলৈ গৈছে আৰু আপোনালোকে फ्रेंड्स আপোনালোকে কওকচোন নিহাৰবোৰ এক্টিং কাৰ ভাল লাগিছে মোৰ হলে বহুতে প্ৰিয় হৈ গৈছে হয় फ्रेंड्स আজি আপোনালোকে দেখিবলৈ পাব যে অন্যান্য পনীয়াকে বিনু মামাকক লগ কৰা আৰু বিনু মামাকক লগ কৰি সকলো নথিপত্ৰ লয় আৰু নথিপত্ৰ লৈ ঘৰলৈ যাবলৈ ওলাতে অন্যান্যক ভনীয়েকক কোনোবাই দেখে আৰু অন্যান্য ভনীয়েকৰ জীৱনলৈ সংকট নামি আহিব পাৰে নেকি হয় फ्रेंड्स যদি সংকট নামি আহে নাহে তেন্তে আপোনালোকে আজি খণ্ডটো চাব লাগিব তেন্তে আজিলৈ ইমানে फ्रेंड्स নেক্সট ভিডিঅ'ত আপোনালোক আকৌ লগ পাম আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেন্ট কৰিবলৈ একদমেই নাপাহৰিব তেন্তে বাই বাই